কিনো ৰিলছ কল কৰি আছে গাইজ মোৰ লগত বলক আৰু ৱাটাৰফলৰ কাষত বহি গাহৰি ভাত বনাই খাওঁ। প্ৰথমে আহিয়ে ৰবাব টেঙা খোৱাত লাগি গ'লোঁ, ৰবাব টেঙা এৰাই খাই ল'লোঁ, দেন তাৰপিছত ৰেডি। এইটো আছিল মোৰ নতুন ষ্টপ দেই, কেম্পিঙৰ কাৰণে আনিছোঁ মানে। দেন এতিয়া গাহৰি বইল কৰিবৰ কাৰণে পানী চানী দি দিলোঁ, পিঁয়াজ কাটি ল'লোঁ। আৰু গাইজ এই পকিলাটো চাওকচোন, সঁচাকৈ জেগাখিনি বহুত ধুনীয়া আছিল কিন্তু দেই, মাজতে এই জুৰিটো আৰু চাৰিওকাষে অৰণ্য। প্ৰথমতে গাহৰিখিনি বইল কৰি লওঁ, দেন এতিয়া ফ্ৰাই কৰিবৰ কাৰণে আলু দি দিলোঁ, দেন পিঁয়াজো দি দিলোঁ, তাৰপিছত মাংস দি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰি লোৱাৰ পাছত কালাৰ চাওক, এইটো কালাৰ চাওক, কি ধুনীয়া কালাৰ আহিছে। দেন এতিয়া বিলাহী পুৰি ল'লোঁ, খানা বাকী ৰেডি, খাবহে লাগে আৰু। এইফালে গাহৰি পোৰাও ৰেডি, খোৱাহে কথা আৰু। গাহৰি দেন গাহৰি পোৰা, ভাত, জুৰি কাষত, ইফালে অৰণ্য ঘন, মাজত জুৰি। কি এটা এনভাইৰনমেণ্ট, কি ধুনীয়া পৰিৱেশৰ মাজত, সঁচাকৈ বহুত ভাল লাগিল। আপোনালোকো কেতিয়াবা ওলাব, মোৰ নিচিনাকৈ ঘৰত বহি একো লাভ নাই দেই গাইছ।